টিউশন মাথায় কাম নকৰে এই বাদে দিম দে বাদ দিব নোৱাৰো ঘৰ খাই পেলাব নহ'লে কি কৰিবি মাষ্টৰটো একদম খেচৰা মাষ্টৰ মাৰণ বুলিকে মাৰিয়ে দিয়ে ঐ দে চাচ যাব ওলাইছিলো দৌৰবা ওলাইছা মোক দেখা পাই কিয় নহয় চাৰিবোৰ পলাব ওলাইছিলো পলাবা ওলাইছিলি কিয় মোক টিউচন নাযা চাৰ কালি পৰা যাম দে আৰু টিউচনত যাবি টিউচনত যাই লাভ নহ'ব মোৰ ঘৰৰ পৰা 1 টকা পইচা নিদিয়ে পইচা আনবি হৈছে ঘৰৰ পৰা মোক কাই দিব পইচা কামৰ যাব লাগিব বাপেক খুজি মই বাপেৰ লগত কথা পাতিম দে আজি দে হ'ব আমি কি হয় কত ছয় এনে কৰাম কো দুজনে বহ আজি তো আজি মই বিনা পইচাত পঢ়াম আজি ভালকে পঢ়াম বহিছা চাৰ বিয়াখন কৰালে ভাল হ'ব বিয়াটো কৰাই লাভ আছে কি চাম নহয় কি পঢ়াম ক খানা নাজানো আজি গ্ৰামাৰে বুজাব লাগিব চাৰ গাৰামাৰ নহয় গ্ৰামাৰ চাৰ গাৰামাৰ গ্ৰামাৰ গ্ৰামাৰ গ্ৰামাৰে বুজাম দে টেন্স কেইটা চাৰ 9টা মোৰ মতে 12টা হ'ব চাৰ তোর মধ্যে 10টা হ্যাঁ চাৰ 9টা তোর মধ্যে 9টা হয় স্যার। আর এর মধ্যে 12টা বাসলো দেখ এই না জানো টেন্স কেইটা দেখ ইলা আছে নপরাং ইলা বেলেগ পরাং আছে ডিটারমিন আছে না চাৰ জানো কি তই কি চাৰ মই জানো কি জানা তই চাৰ মনত নাই চাৰ মনত নাই ভাবর অসমীয়া গ্ৰামাৰ নাজানা কি পঢ়াম ইংলিছ গিলা পঢ়াব লাগিব এনেকে পঢ়ে চাম পাৰে নেকি দেচোন দে ঘটনা শিকাম জানা না দেখোন চাৰ নাজানো কি হব আজিকালি চলি নাজানে কম ভালকে মনত ৰাখি দেখোন শুন ঘটনা কোনলা জানা যোনলা কাম মানুহে সদায় কৰে বুজি পাইছা না বুজি পাইছা না পাইছো চাৰ কি বুজি পাইছা কটো ক যেনে মানুহ ৰাতিপুৱা সদায় উঠে চাৰ বুজি পাইছা পাইছো পাইছা বুজি পাইছো বেয়া কটো ক বেয়া কচোন ক চাৰ আমি সদায় উঠো এই গৰু গিলা নহয় যোনটা কাম সদায় কৰা হয় দুটা উদাহৰণ দিব পাৰিবি না চাৰ পাৰিম দি আমি কম অ চাৰ যেনেকে আমি সদায় ভাত খাই কি নাই চাৰ আপুনি কৈছে মই কৈছিলো কথা কলতে এটা ভালছে কোৱা চাৰ মই অ তই কোৱা। চাৰ আমাৰ হাগলি গুৱালাই চাৰ এটা মোৰ একদম বেয়া বেমাৰ চিৰটা ঘটনা কি বুজাম তোৰ নাজানা একো নাজানা তুমি ক'ত ফিৰি চোৱা তাতে পাবি না তোৰ টিউচন নকৰা